হাগ্ৰামা মহিলাৰী যদি বেলেগ বিশ্ববিদ্যালয়ত পঢ়ি আহিছে আমি নাজানো। বিশ্ববিদ্যালয় চোৱাটো এনেকাই হয়। বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছে আছিলে তাৰ পিছতে ফুল প্লেজেড ইউনিভাৰ্চিটি। তেনেকুৱা বহুত ইউনিভাৰ্চিটি আছে যিটো আগতে কেম্পাছ হৈছিলে তাৰপিছত ডেভেলপ হয়। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱা কথা আৰু তেখেতৰ অনুমোদন দিয়া এখন বিশ্ববিদ্যালয়ৰ অৰ্ডাৰত আহি পেলাই ইয়াত মানে কেম্পাছ আৰম্ভ কৰিছে, য'ত কাউন্সিল গভৰ্ণমেণ্টে 42 লাখ টকা দি আৰম্ভ কৰিছে আৰু 1 কোটি টকা কেম্পাছ নিৰ্মাণৰ কাৰণে চেংচন কৰা হৈছে। আহি থকা ফাইনেন্সিয়েল ইয়াৰত 5 কোটি টকা দিয়াৰ কাৰণে ঠিক কৰিছে। এই কথাটো যদি হাগ্ৰামা মহিলা ডাঙৰীয়াই বুজি নাপায় আৰু কেনেকৈ বুজাব? তেখেতৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি যুৱ যুৱতীৰ প্ৰতি কোনো মানে ধ্যানে নাই। তেখেতৰ অকল ভোটকেইটা লাগে, পাৱাৰটো লাগে, এই কথাই। চ' এই কাৰণে আজিৰ সময়ত হাগ্ৰামা মহিলাৰে কি কয় কি নকয় ইয়াৰ লগত কোনো আমাৰ উদ্দেশ্য নাই। আমাৰ ষ্টুডেণ্টছবিলাকে ভাল ফেচিলিটি পাব লাগে, ৰাইজে ভাল এটা সুবিধা পাব লাগে, সেইটোকে লৈ আমি কাম কৰিম। অনুষ্ঠানবিলাকতো খুব ভাল মানে মন্দিৰ, ভাল থানচালি, ভাল বিভিন্ন গীৰ্জাঘৰ, এইবিলাকতো আমি বহুত সহায় কৰিব পাৰিলোঁ। সেইকাৰণে ওদালগুৰি জিলাৰ ৰাইজে আনন্দিত হৈছে। আৰু মোৰ এনেকুৱা লাগিছে যে ওদালগুৰিত UPPLৰ যিখিনি প্ৰাৰ্থী হ'ব, মেক্সিমাম প্ৰাৰ্থী বিজয়ী হোৱাৰ দিশত আছে। আৰু পাব্লিকৰ পৰা যিটো ৰিপৰ্ট বা পাব্লিকৰ পৰা যিটো ইনফৰ্মেশ্যন পাইছোঁ, চবেই UPPLক লৈ পেলাই সন্তুষ্ট হৈছে। অকল শান্তি স্থাপন কৰা নহয়, UPPLৰ নেতা কৰ্মীবিলাকে ৰাইজৰ লগত আছে, সকলোৰ লগতো মিলি জুলি কাম কৰি আছে। আৰু ৰাজনীতি বুলি ক'লে অকল পাব্লিকে বা আমাৰ জনগণে অকল কিবা স্কিম বিচাৰে এইটো নহয়, বা এটা দলৰ লগত কাম কৰি এটা ভাল পৰিৱেশ চবেই বিচাৰে। আৰু সেইটো পোৱাৰ কাৰণে বড়োলেণ্ড অঞ্চলত যিটো ৰাজনীতি চলি আছে তাত UPPLৰে চবচে ভাল বুলি মই দেখিবলৈ পাইছোঁ। কিছুদিন পূৰ্বে আপোনাৰ বিশ্ববিদ্যালয় চৌহদ মুকলি কৰিছে ওদালগুৰিত। হাগ্ৰামাই কিন্তু ৰাজহুৱা এই বিষয়টো নস্যাৎ কৰিছে। এনে কৰা বুলি কৈছে, এনেকৈ বোলে বিশ্ববিদ্যালয় চৌহদ নহয়।